নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আৰু এফালে দেখিছে মোৰ ভোট জলকীয়া খেতি। আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকনটো বজাই থ'ব আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। আৰু এইফালে মোৰ খেতি এয়া দেখিছে, এইবিলাক লাহেকৈ কলি ধৰিছে, এইবিলাক দেখিছে, এইটো এটা হাবি উঠিছে, এইবিলাক দেখিছে। বৰ্তমানলৈকে একো সমস্যা দেখুওৱা নাই ইয়াত। এইবিলাক দেখিছে লাহেকৈ কলি ধৰিছে। এইফালে গছখিনি অলপ ভাল হ'ল। ইয়াৰ ভাল হোৱা কাৰণটো আগতো মই ভিডিঅ' দিছিলোঁ বাৰু। ইয়াত মানে প্ৰথম মাটি ৰেডি কৰা সময়ত ঢিপি বনোৱা সময়ত ইয়াত ব্ৰইলাৰ গুটো দিয়া আছিলে। সেইটো কাৰণে ইয়াত গছখিনি এইফালে গছখিনি অলপ ওখ হ'ল। আৰু ব্ৰইলাৰ গুটো বহুত ভাল খেতিৰ কাৰণে। আৰু গোবৰটো দিব পাৰিলে ভাল। গোবৰটো খালি এটা ছিষ্টেমত দিব লাগিব। ইয়াক মানে অলপ আগতীয়াকৈ দি থ'ব লাগিব আৰু হাল মাৰিব লাগিব, পূৰা মিক্স কৰিব লাগিব। তাৰপিছতহে মানে পুলিবিলাক ৰুব লাগে। নহ'লে ডাইৰেক্ট ৰোৱা জেগাত যদি গোবৰটো দিয়া হয় তেতিয়াহ'লে গছজোপা ভেঁকুৰ লাগে, সোনকালে গছজোপা মৰি যায়। যদি কেঁচুসাৰ দিলে একো নহয়, কেঁচুসাৰ বা পচন সাৰ দিলে একো নহয়। কিন্তু ডাইৰেক্ট গাঁতত মানে গোবৰ দি যদি ৰুই দিয়া হয় তেতিয়াহ'লে গছজোপা ভেঁকুৰ ধৰে, সোনকালে মৰি থাকে। গেছ হয়, গোবৰটো এনেও গেছ হয়, সেইটো কাৰণে সোনকালে মৰি থাকে। আৰু এইফালে দেখিছে মালচিং পেপাৰ লগোৱা হৈছিলে। এইবিলাক খুটি মাৰি নিদিয়াৰ কাৰণে গছবিলাক হাউলি গ'ল বতাহত। আৰু এইকেইদিন খুব ৰ'দ দিছে আৰু এইবিলাক হাবিবিলাক জুই থকা হৈছে। এয়া হাবিবিলাক জুই কিনি তাৰপিছত ইয়াত দৰৱ মৰা হ'ব। নহ'লে এই হাবিবিলাক বহুত ওখ হৈছিলে, সেইটো কাৰণে আগত এবাৰ দৰৱ মৰা হৈছিলে। এইবিলাক দেখিছে মৰিছে, হ'লেও অলপ পাতলা হ'ল। মাৰি দিয়া পিছতে মানে বৰষুণ পালে, সেইটো কাৰণে কাম নিদিলে সিমান। আৰু এইফালে মোৰ ইয়াত মানে খুব এইবিলাক ভাতকেৰেলা আছে। এইবিলাক ভাতকেৰেলাবিলাক ইমানে হাবি কৰি থৈ দিছে, গছখিনি গোটেই জুপি দিলে, গোটেই হাবি হৈ গ'ল। আৰু এইফালে মই চাং বনাইছোঁ। এইফালে দেখিছে গোটেই তিতাকেৰেলা, লাও এনেকৈ লাইনকৈ লগোৱা হৈছে। এইফালে দেখিছে এইবিলাক। আৰু এটা বস্তু দেখুৱাম আপোনালোকক। এইবিলাক দেখিছে নহয়, এইবিলাক হয় লাহি কচু। এইবিলাক নিজেই জগা হয়। ইয়াক মাটি চাটি একো চপোৱা নাই, তথাপিতো গছ চাওক কিমান ডাঙৰ। এইবিলাক চাওক, এইবিলাক গছবিলাক বহুত ডাঙৰ ডাঙৰ। আৰু খেতিবিলাক এনেকুৱাই আৰু, ক'ৰবাত ভাল হৈছে ক'ৰবাত বেয়া হৈছে। এইটো ছাইডত অলপ পানী জমা হয়, সেইটো কাৰণে ইয়াত অলপ বস্তুটো অলপ কমজুৰি হৈ গৈছে। পানী জমা হ'লে এনেও মানে গছটো মৰা চান্স থাকে। আৰু এইফালে অলপ ছাঁও পৰে। বেছি ছাঁ দিলেও মানে সিমান ভাল নহয়। আৰু এইফালে হাবি পূৰা হৈ আছে, এইফালে জুৰিব লাগিব। পূৰা একদম মানে ভাতকেৰেলা লতা পূৰা জুপি থৈ দিছে। এইফালে দেখিছে লাহেকৈ চাফা কৰি থকা হৈছে। এইফালে মই এইটো পূৰা ডাঙৰ এটা চাং বনোৱা হৈছে। এইফালে দেখিছে, এইফালে চাং বনোৱা হৈছে। ইয়াত মানে ভাতকেৰেলা আছে। এইবিলাক বহুত ডবল ভাতকেৰেলা ওলায়। মই প্ৰথম ভুল কাম কৰিলোঁ। আৰু ইয়াত মই চাং দি দিয়াহেঁতেন বা জেং দি দিয়াহেঁতেন ফটককৈ উঠি গ'লহেঁতেন ওপৰলৈ। এইটো এটা মোৰ ভুল হ'ল। এইফালে গছখিনি অলপ মাটিটো এইফালে সাৰ নাই, সেইটো কাৰণে আজি মই ভোট জলকীয়া খেতি কৰা 4-5 বছৰমান হ'ল।
5 বছৰ বেছি হ'ল। আৰু ইয়াত মাটি সাৰ নাইকিয়া হ'ল। এইফালে মই ব্ৰইলাৰ গুটো দিয়া নহ'ল, সেইটো কাৰণে এইটো ছাইডত গছখিনি অলপ কমজুৰি হৈছে। সেইটো ছাইডত ব্ৰইলাৰ গু দিয়া হৈছিলে, সেইটো কাৰণে ভাল হ'ল। আৰু এইবিলাক কিছুমান মোৰ মৰিছে। এইবিলাক মৰা কাৰণটো হ'ল কি, মই এই কেইদিন আগত DAP দিয়া হৈছিলে, এইবিলাক দেখিছে এই গুৰিত DAP পৰিলে, সেইটো কাৰণে গছবিলাক জ্বলি গৈছে। এনেকুৱাকৈ বহুত গছ জ্বলিছে। DAP দিলে কমচে কম 3 আঙুল 4 আঙুল অলপ দূৰত দিব লাগে। পাৰিলে পানীত গুলি কিনি দিব পাৰিলেতো আৰু ভাল। আজিকালিতো ড্ৰিপ ইৰিগেশ্যন ছিষ্টেম ওলাইছে, সেইটো কৰিলে বেছি ভাল হয়। পানীটোতে মানে সাৰটো গুলি দিলে মানে ডাইৰেক্ট গুৰিৰ ওচৰে পৰে, তেতিয়া এক গুলি মে দুই চিকাৰ বোলা নিচিনা মানে পানীও দিয়া হয় আৰু সাৰটোও দিয়া হয়। তেতিয়া গছখিনি পূৰা সুস্থ হৈ থাকে। আৰু মালচিঙৰ পৰা দিলে মানে বহুত গৰম হয় তলফালে, সেইটো কাৰণে পাৰিলে ইয়াত ড্ৰিপ ইৰিগেশ্যন কৰিলে মানে বেছি ভাল হয়। এইবিলাক দেখিছে, হাবিবিলাক জুৰি থকা আছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিব নাপাহৰিব, আৰু লগতে কমেণ্টো কৰিব পাৰিলে কেনেকুৱা লাগিলে।